নমস্কাৰ সায়াসাই নিউজ এনি আৰু ষ্টুডিঅত মইনু লৈ আহিছো আনে গুৰুত্বপূৰ্ণ খবৰ আজি লখিমপুৰত উপস্থিত হৈছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু উপস্থিত হৈ সংবাদ মেলযোগে গুৰুত্বপূৰ্ণ ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত আমি ই নিউজ এনি দৰ্শকসকলক দেখুৱাব বিচাৰিছো লখিমপুৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত লখিমপুৰত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা চলিত বৰ্ষতে আৰম্ভ হ'ব লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰু চলিত বৰ্ষৰ ডিসেম্বৰ মাহত শুভাৰম্ভ হ'ব লখিমপুৰ কেঞ্চাৰ হস্পিটাল এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰটো আমি জনাই আছো ই নিউজ এনি দৰ্শকসকলক লখিমপুৰত উপস্থিত হৈছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু উপস্থিত হৈ সংবাদ মেল যোগে গুৰুত্বপূৰ্ণ ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আৰু চলিত বৰ্ষতে আৰম্ভ হ'ব লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰু চলিত বৰ্ষৰ ডিসেম্বৰ মাহত শুভাৰম্ভ কৰা হ'ব লখিমপুৰ কেঞ্চাৰ হস্পিটাল আৰু বৰ্তমান এক গুৰুত্বপূৰ্ণ খবৰটো ই নিউজ এনি দৰ্শকসকলক আমি জনাই আছো কিয়নো অতি সোনকালে শুভাৰম্ভ হ'বলৈ গৈ আছে লখিমপুৰ কেঞ্চাৰ হস্পিটাল আৰু চলিত বছৰৰ শেষৰ ফালে হয়তো মুকলি হ'ব কেঞ্চাৰ হস্পিটাল আৰু চলিত বৰ্ষতে আৰম্ভ হ'ব লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰু ইয়াৰ লগতে অতি জৰুৰী কিছু কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে 1,22,000 জনে অসমত এতিয়ালৈকে কোভিড ভ্যাকচিন লাভ কৰিছে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আৰু আজি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এই ঘোষণা কৰিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি মহাবিদ্যালয়খনৰ সভাকক্ষত উচ্চ পদস্থ স্বাস্থ্য বিষয়াৰ সৈতে আলোচনাৰ অন্তত জিলা উপায়ুক্ত কাৰ্যালয়ত নতুন এছঅপিৰ ঘোষণা কৰিছে লগতে নতুন এছঅপিত গোলাঘাট লখিমপুৰ জিলা পুনৰ এসপ্তাহলৈ সম্পূৰ্ণ কণ্টেইনমেণ্ট জোনৰ ঘোষণা কৰিছিল স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আৰু এই দুইখন জিলাতে বন্ধ সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন থাকিব সম্পূৰ্ণ বন্ধ থাকিব এই দুইখন জিলাতে আৰু কোভিডৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে আৰু পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ গেলামাল গাখীৰ ফাৰ্মাসী শাক পাচলি দোকান খোলা থকাৰ লগতে স্বাস্থ্য সেৱা সমূহৰ লগত জড়িত লোক তথা স্বাস্থ্যজনিত কাৰণতহে যাতায়াত কৰিব পাৰিব বুলি মন্তব্য কৰিছে আৰু দোকানত 5 জনতকৈ অধিক লোকৰ সমাগম হ'ব নোৱাৰিব লখিমপুৰ জিলাত সোমবাৰলৈকে মুঠ কোভিড আক্ৰান্ত সংখ্যা আছিল 9,946 জন ইয়াৰে চিকিৎসাধীন হৈ আছে 773 গৰাকী আৰু সোমবাৰলৈ জিলাখনত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 99 জন হৈছিল আৰু ইয়াৰ উপৰিও অসম মিৰ্জুদাৰ সীমান্তত যি সীমা বিবাদক লৈ যি জোৱান নিহত হৈছিল সেই জোৱানক লৈ মন্তব্য কৰিছিল তেওঁলোকক এয়াৰ এম্বুলেন্সৰ জৰিয়তে যিসকল নিহত হৈছিল তেওঁলোকক লৈ মন্তব্য কৰিছে ইয়াৰ উপৰিও যিসকল আহত হৈছিল তেওঁলোকক এয়াৰ এম্বুলেন্সৰ জৰিয়তে চিকিৎসাৰ বাবেও আনা হৈছে আৰু এই মুহূৰ্তত তেখেতৰ সংবাদ মেলখনৰ ভাষ্য আমাৰ লগত আসাম ই নিউজ এনি দৰ্শকক দেখুৱাব বিচাৰিছো আপোনালোকে জানিব পাৰিছে নতুন অহা সপ্তাহৰ বাবে কোভিডৰ যি নীতি নিৰ্দেশনা আমাৰ লগত আছে মাননীয় বিধায়ক সমষ্টিৰ ইয়াত আমাৰ উপায়ুক্ত লখিমপুৰ জিলা আৰু মনোজ চৌধুৰী আমাৰ জইণ্ট ডিএম মই আপোনালোকৰ ওচৰত জৰিয়তে ৰাইজলৈ খুব চমুকৈ দুটামান কথা দাঙি ধৰিবলৈ বিচাৰিছোঁ যোৱা সময়খিনিত
আমাৰ যি SOP দিয়া হৈছিল ইয়াৰ ক্ষেত্ৰত যথেষ্টখিনি ৰাইজৰ সহযোগ আৰু প্ৰশাসনৰ চেষ্টাৰ ফলত আমাৰ যথেষ্টখিনি সংক্ৰমণ ৰোধ হ'বলৈ সক্ষম হৈছে। গোলাঘাট জিলাত যোৱাকালি 131টালৈ নামিছে, লখিমপুৰ জিলাত 91টালৈ নামিছে, যোৰহাট জিলাত 64টালৈ নামিছে আৰু শোণিতপুৰ জিলাত 65টালৈ নামিছে আৰু বিশ্বনাথ জিলাত 37টালৈ নামিছে। এইটো যোৱাকালিৰ তথ্য। যোৱা এসপ্তাহৰ সকলো তথ্য পৰ্যবেক্ষণ কৰি সংক্ৰমণৰ যিটো হ্ৰাস পাইছে বা কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত আমি কিমান কমাব পাৰিছোঁ, কণ্টেইনমেণ্ট জোন আমি কমাইছোঁ, এই আটাইখিনি লক্ষ্য ৰাখি আমাৰ সকলো তথ্য পাতিৰ ভিত্তিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰৱৰ্তী দিনৰ বাবে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী দিনত প্ৰথম কথা যে আন্তঃজিলা যাতায়াত পূৰ্বৰ দৰেই সম্পূৰ্ণ বন্ধ থাকিব আৰু ইয়াৰ উপৰিও যোৱা আজিলৈকে 5খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন হিচাপে ৰখা হৈছিল। অহা কালিৰ পৰা এই 5খনৰ ভিতৰত 2খন জিলাক একে পৰ্যায়তে ৰাখি বাকী 3খন জিলাক কিছু ৰেহাই দিয়া হৈছে। 2খন জিলাত টোটেল কণ্টেইনমেণ্ট জোন ব্যৱস্থা বাহাল থাকিব। এই 2খন জিলা হৈছে গোলাঘাট আৰু লখিমপুৰ। এইটো অহা এসপ্তাহৰ বাবে আৰু অহা কালিৰ পৰা প্ৰযোজ্য হ'ব। কিন্তু এই জিলা দুখনৰ ক্ষেত্ৰতো অত্যাৱশ্যকীয় জৰুৰী সেৱাসমূহ মুক্ত থাকিব আৰু গেলামালৰ দোকান বিয়লি 5 বজালৈকে খোলা থাকিব। লগতে চাহ বাগিচা সমূহ আমাৰ যিটো কোভিড নীতি, সেই নীতি নিয়মৰ ভিত্তিত চাহ বাগিচাৰ কাম চলি থাকিব। আজিলৈকে যিকেইখন জিলা সম্পূৰ্ণ কণ্টেইনমেণ্টত আছিল, সেইকেইখন জিলাৰ ক্ষেত্ৰত শোণিতপুৰ, যোৰহাট আৰু বিশ্বনাথ অহাকালি দুপৰীয়াৰ 1 বজালৈকে দোকান বজাৰ খোলা থাকিব অহাকালিৰ পৰা, আৰু বিয়লি তাত 2 বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হ'ব। ইয়াৰ লগতে যিটো গোৱালপাৰা আৰু মৰিগাঁও পূৰ্বৰ দৰেই একেধৰণে 5 দুপৰীয়া 2 বজাৰ পৰা বিয়লি 5 বজালৈকে কাৰ্ফিউ থাকিব, পুৱা 5 বজালৈকে কাৰ্ফিউ থাকিব। এইখিনি 5খন জিলাত থাকিব: গোৱালপাৰা, মৰিগাঁও, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ। ইয়াত 1 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু 2 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰ্ফিউ থাকিব। বাকী 27খন জিলাত সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ পূৰ্বৰ দৰে কাৰ্ফিউ থাকিব আৰু 4 বজালৈকে দোকান বজাৰ খোলা থাকিব। 27খন জিলাৰ হয়তো যদি নাম ক'ব লাগে মই কৈ যাব পাৰোঁ: কামৰূপ মহানগৰ, কামৰূপ, ধুবুৰী, দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, দৰং, নগাঁও, ভোটাই। এই 27খন জিলাত এতিয়াৰ যিটো ব্যৱস্থা, একে ব্যৱস্থা বাহাল থাকিব। অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যথেষ্ট কষ্ট স্বীকাৰ কৰিছে আৰু আপোনালোকৰ এই কষ্ট স্বীকাৰৰ কাৰণে আজি
COVID-19 সংক্ৰমণ হ্ৰাস পাইছে। গতিকে ৰাইজক আমি সকলো প্ৰকাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাইজৰ এই সহযোগৰ বাবে। আৰু কিছুদিন আমি বৰ বেছি আশা কৰা নাই, আৰু এটা সপ্তাহ আমি কিছু হয়তো কষ্ট কৰিলে ইয়াতকৈও আমি সংক্ৰমণটো হ্ৰাস কৰিব পাৰিম, সেইখিনি আমি আশা কৰিছোঁ। আৰু লগতে আমি এইটো আশা কৰিছোঁ যাতে এই সময়খিনিত প্ৰশাসনে সকলো ব্যৱস্থা কঠোৰভাৱে বলবৎ কৰিব, আৰু প্ৰশাসনে কঠোৰভাৱে বলবৎ কৰি এই সংক্ৰমণ হ্ৰাস কৰিব। আৰু ইতিমধ্যে আজি আমি ভেকচিনেশ্যনৰ ক্ষেত্ৰত 1 কোটি অতিক্ৰম কৰিছোঁ। 1 কোটি লোকক আজি ভেকচিন দিয়া সম্পূৰ্ণ হৈছে। এতিয়ালৈকে 1,22,000 হৈছে, আৰু হয়তো আৰু সন্ধ্যা সময়লৈ আমি আৰু ইয়াৰ সংখ্যা বাঢ়িব। গতিকে ৰাইজৰ ভেকচিন গ্ৰহণৰ ক্ষেত্ৰতো যিটো সহযোগ দিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। এতিয়া আমি বৃদ্ধি কৰি আহিছোঁ, আৰু আগষ্ট আৰু ছেপ্টেম্বৰ মাহত আৰু ইয়াতকৈও অধিকভাৱে আমি ভেকচিন দিবলৈ পাৰিম বুলি আমাৰ বিশ্বাস আছে। মই এইখিনি আহিব লগা দিনত নীতি নিয়ম মানি চলিব বুলি আশা কৰি মই আপোনালোকলৈ চৰকাৰৰ এই নীতি নিৰ্দেশনা আগবঢ়াম।